हेलो फ्रेंड्स घरते केनेকৈ DIY फेस वाश बनाबो মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ আগত শেয়াৰ কৰিম। এতিয়া লকডাউন চলি আছে, কাৰোবাৰ হাতত ফেস ওয়াশ নাই বা টকা পইচাৰ সমস্যা হৈছে বা বেলেগ কিবা সমস্যা হৈছে, সেই বুলি মই আজি এই DIY ফেস ওয়াশ আপোনালোকৰ আগত এই ভিডিওটোৰ জৰিয়তে শেয়াৰ কৰিম। অতি সোনকালে আৰু কম খৰচত কেনেকৈ বনাব মই এই ভিডিওটোৰ জৰিয়তে শেয়াৰ কৰিম। মই যি দুটা উপাদান দি এই DIY ফেস ওয়াশটো প্ৰস্তুত কৰিছো, এই দুটা উপাদান প্ৰত্যেকৰে পাকঘৰত থাকে। বন্ধু-বান্ধৱীসকল, একচুৱেলি মোৰ সেনচিটিভ কম্বিনেশ্যন স্কিন, অইলি স্কিন, যি ইউজ নকৰোঁ মোৰ স্কিনৰ কেনেকৈ এটা ৰিয়েক্ট কৰে আৰু স্কিনৰ বেছি ড্ৰাই হৈ যায়। সেয়ে মই বজাৰৰ ফেস ওয়াশ ইউজ কৰা বন্ধ কৰি দিছোঁ আৰু এতিয়া মই নিজে হোমমেড DIY ফেস ওয়াশ 25 দিন ধৰি ইউজ কৰি আছোঁ। কোনো সমস্যা নাই, কোনো সাইড ইফেক্টটো নাই আৰু সকলো ধৰণৰ প্ৰব্লেম ফ্ৰী কৰি ৰাখে এই DIY ফেস ওয়াশে। বন্ধু-বান্ধৱীসকল, মই কোৱা পদ্ধতি অনুযায়ী যদি আপোনালোকে এই DIY ফেস ওয়াশ ইউজ কৰি যদি তেতিয়াহ'লে স্কিনত এটা ৰিজাল্ট পাবই। বন্ধু-বান্ধৱীসকল, এই হোমমেড DIY ফেস ওয়াশ বনাবৰ বাবে প্ৰথমতে এটা পৰিষ্কাৰ শুকান বাটি লৈছোঁ আৰু এতিয়া মই এড কৰিম 6 চামুচমান বেচন। এতিয়া নেক্সট এড কৰিম 6 চামুচ বেচনত 1 চামুচ হালধি গুড়ি দিছোঁ। হালধি গুড়ি দি এতিয়া গোটেইখিনি উপাদান ধুনীয়াকৈ মিক্স কৰি দিম। সম্পূৰ্ণ মিক্স কৰি লোৱাৰ পিছত এতিয়া এনেকৈ এটা টেমাত ভৰাই দিছোঁ, কাৰণ মই এই DIY ফেস ওয়াশ 20-25 দিনৰ বাবে ষ্ট'ৰ কৰি থ'ম। যিহেতু মই এই ফেস ওয়াশ দিনত 2-3 ইউজ কৰোঁ, গতিকে এনেকৈ প্ৰতিবাৰ বনোৱাটো সম্ভৱ নহয় বাবে মই এনেকৈ বনাই বাথৰুমত ষ্ট'ৰ কৰি থ'ম। চাবোন বা ফেস ওয়াশৰ পৰিৱৰ্তে এই DIY ফেস ওয়াশ ইউজ কৰোঁ। এই ফেস ওয়াশ ইউজ কৰি মই স্কিনত ৰিজাল্ট পাইছোঁ, মই আপোনালোকৰ আগত সেই ৰিজাল্টটো দেখুৱাব নোৱাৰিলোঁ বাবে আপোনালোকে নেভাবিব যে আপোনালোকৰ স্কিনত ৰিজাল্ট নাহে বুলি। লং টাইম ইউজ কৰাৰ পিছত আপোনাৰ স্কিনত ৰিজাল্ট এটা আহিবই। বন্ধু-বান্ধৱীসকল, এই ফেস ওয়াশ বনাবৰ বাবে বজাৰৰ পৰা একো কিনি আনিব নালাগে। মই পাকঘৰৰ দুটা উপাদান দি এই ফেস ওয়াশ বনাইছোঁ, এবাৰ ট্ৰাই কৰি চাব। মই অলপ বেছিকৈ বনাইছোঁ কাৰণ মই ৰেগুলাৰ ইউজ কৰোঁ, আপোনালোকে অলপ কমকৈ লৈ ট্ৰাই কৰিব পাৰে। এতিয়া কেনেকৈ ইউজ কৰিব এবাৰ দেখুৱাই দিছোঁ। প্ৰথমতে হাতৰ তলুৱাত 1 চামুচ বা যিমান প্ৰয়োজন হয় আপোনাৰ স্কিনত সিমান পৰিমাণে লৈ পানী এড কৰি এটা পেকৰ নিচিনা বনাই ল'ব। এতিয়া পাৰফেক্ট DIY ফেস ওয়াশ ইউজ কৰাৰ বাবে ৰেডি হৈ গ'ল। প্ৰথমতে লাহে লাহে এপ্লাই কৰি, বেছি প্ৰেছাৰ নিদিব, এপ্লাই কৰি 1 মিনিট সময় মাছাজ কৰি ৰাখি দিব। যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে ৱাশ কৰি নিদিব। শুকুৱাই যোৱাৰ পিছত ৱাশ কৰি দিব। বেছি সময় নালাগে শুকাবলৈ, অলপ সময়ৰ পিছতে শুকাই যায়। তাৰপিছত নৰ্মেল পানীৰে ৱাশ কৰি দিব। ৱাশ কৰাৰ পিছত চাব আপোনাৰ স্কিনত এটা ৰিজাল্ট আহিছে, সফ্ট হৈছে, বেছি গ্লোয়িং লাগিছে আৰু ড্ৰাই বুলি ভাৱ অনুভৱ নহয়। বন্ধু-বান্ধৱীসকল, এটা কথা মনত ৰাখিব, যিসকলৰ ড্ৰাই স্কিন তেওঁলোকে পানীৰ সলনি গাখীৰ বা গোলাপ জল দি পেকটো বনালে আৰু বেছি স্কিনৰ হাইড্ৰেশ্যন আৰু বেছি ভাল থাকিব আৰু টেক্সচাৰ অতি উন্নত হ'ব। ফেস স্কিনৰ যতনৰ লগে লগে যদি আপোনাৰ বডিৰ যতনৰ ক্ষেত্ৰত সচেতন হৈ থাকে তেতিয়াহ'লে এই DIY ফেস ওয়াশ ইউজ কৰিব পাৰে। তেতিয়া আপোনাৰ বডিৰ টেক্সচাৰ আৰু বেছি ভাল হৈ যাব। বন্ধু-বান্ধৱীসকল, এই DIY ফেস ওয়াশৰ বেনিফিটছ কি আপোনালোকে জানে?
এই ফেচ ৱাছত আছে বেচন। বেচনে আমাৰ স্কিনৰ ইজিলি ট্ৰেণ্টৰ ৰিমুভ কৰি দিছে আৰু স্কিনৰ যিটো তৈলাক্ত ভাৱ বা অইলি ভাৱ সেইটো এবজৰ্ব কৰি দিছে। আৰু ইয়াত এড কৰিছোঁ হালধি গুড়ি। হালধি গুড়ি বীজাণু নাশ কৰে আৰু এনেকৈ এটা DIY ফেচ ৱাছ ৰেগুলাৰ ইউজ কৰাৰ পিছত স্কিনৰ এটা গল্ডেন কালাৰ আহিব আৰু ক্লিন কৰাৰ পিছত স্কিনৰ গ্লোয়িং আৰু ব্ৰাইটনেছ আহে। যিহেতু এক্সেছ অইল নাথাকে, জাষ্ট মই ছাজেষ্ট কৰিছোঁ যিসকলৰ স্কিনত একোৱে শ্বুট নকৰে বা ফেচ ৱাছ শ্বুট কৰি ড্ৰাই হৈ যায়, অইলি চেঞ্চিটিভ স্কিন, তেওঁলোকে এই DIY ফেচ ৱাছ ইউজ কৰিবলৈ লওক, ৰিজাল্ট পাব। আৰু এই ফেচ ৱাছ ইউজ কৰাৰ পিছত আপোনাৰ বেলেগ ফেচ ৱাছ ইউজ কৰাৰ প্ৰয়োজন নাই বা বেলেগ ফেচ ৱাছ ইউজ কৰা বন্ধ কৰি এই ফেচ ৱাছ ইউজ কৰিব লাগিব। ঘৰতে অলপ ট্ৰাই কৰি চাব। বন্ধু বান্ধৱীসকল, এলৱেজ ফিল কৰিব পৰা এটা DIY ফেচ ৱাছ আপোনালোকৰ আগত আগবঢ়াইছোঁ। নাজানো আপোনালোকে কিমান বিশ্বাস কৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি আপোনাৰ হেল্পফুল হৈ থাকে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে কেনেকুৱা ৰিজাল্ট পাইছে। এনেকুৱা আৰু বহুত সহজ ৰেমেডি জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু ছাবস্ক্ৰাইব কৰোঁতে যিটো বেল দেখিব বেলটোৰ বাবে চুই দিব আৰু আমাৰ প্ৰত্যেকটো নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ হ'ব নতুন এটি ভিডিঅ'ৰে।